নমস্কাৰ, মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানে যে যোৱাকালি আছিল 23 মে' আৰু এই 23 মে'ত ঘোষণা হ'ল ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল আৰু ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰৰ বাবে অৰ্থাৎ অনাগত 5 বছৰৰ বাবে তেওঁ ভাৰতবৰ্ষৰ শাসনভাৰ পুনৰ পালে। কিন্তু আজিৰ ভিডিঅ'টোত মই ৰাইজৰ কিছুমান মনৰ কথা এই ভিডিঅ'টোত ক'ব চেষ্টা কৰিম যে এজন প্ৰধানমন্ত্ৰীৰ পৰা এখন চৰকাৰৰ পৰা আচলতে দেশৰ জনসাধাৰণে বিচাৰে কি বিচাৰে এখন দেশৰ জনসাধাৰণে দেশৰ সাধাৰণ জনগণে কি বিচাৰি চৰকাৰখনক ভোট দিছিল, কি বিচাৰি তেওঁক পুনৰবাৰ নিৰ্বাচিত কৰিলে। আচলতে তেওঁৰ পৰা কি আশ্বাস বিচাৰে, আশ্বাস নিবিচাৰে, কৰ্ম বিচাৰে, কি কৰ্ম বিচাৰে তাকে আজি এই ভিডিঅ'টোত মই অলপমান ক'বলৈ চেষ্টা কৰিম। অলপ ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। চাওক, ভাৰতবৰ্ষখন এখন উন্নয়নশীল দেশ আৰু এই উন্নয়নশীল দেশখনত কিছুমান সমস্যাত জৰ্জৰিত হৈছে। দৰিদ্ৰতা, জনসংখ্যা বৃদ্ধি, শিক্ষাৰ অভাৱ, স্বাস্থ্যখণ্ডৰ দুৰ্গতি ইত্যাদি বিভিন্ন সমস্যাই ভাৰতখন আগৰি ধৰি আছে। আৰু এই সমস্যাবিলাক সমাধান কৰিবলৈ হ'লে মূল দুটা সমস্যা সমাধান কৰিব লাগিব। সেই দুটা সমস্যা হ'ল শিক্ষা আৰু স্বাস্থ্য। মই ভাবোঁ বিগত দিনত এই চৰকাৰখনে দেশৰ শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। কাৰণ শিক্ষা হ'ল এনে এটা বস্তু যিটো প্ৰত্যেকটো সমস্যাক গুৰিৰ পৰা নাশ কৰিব পাৰে। শিক্ষাৰ বিস্তাৰ হ'লে আমাৰ প্ৰত্যেকটো সমস্যা লাহে লাহে আঁতৰি গৈ থাকিব। চাওক, ভাৰতবৰ্ষৰ এখন উন্নয়নশীল দেশ, দেশৰ সৰ্ববৃহৎ গণতন্ত্ৰ, যাক লৈ আমি গৌৰৱ কৰোঁ যে দেশৰ সৰ্ববৃহৎ গণতন্ত্ৰ হ'ল ভাৰতবৰ্ষৰ। এই ভাৰতবৰ্ষত কিন্তু শিক্ষাৰ হাৰ বৰ্তমান যথেষ্ট কম। শিক্ষাৰ হাৰ বৰ্তমানো মাত্ৰ 74.04%। কিন্তু এই হাৰ নিশ্চয় সন্তুষ্টিজনক নহয় আৰু চৰকাৰখনে বিগত সময়ত শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। আমাৰ দেশৰ এই বহু প্ৰান্তৰ, বহু ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালী এতিয়াও শিক্ষাৰ পৰা বঞ্চিত। তেওঁলোকে উচিত শিক্ষা নাপায়, যাৰ ফলত তেওঁলোকে উচিত কৰ্মসংস্থাপন নাপায়। পৰৱৰ্তী সময়ত দেশত সেই শিক্ষাৰ অভাৱৰ ফলতে নানা সমস্যাই গা কৰি উঠে। গতিকে মই ভাবোঁ যে চৰকাৰখনে শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিলেহে পৰৱৰ্তী সময়ত এই সমস্যাবিলাক সমাধান কৰি অন্যান্য সমস্যাবিলাকৰো একদম গুৰিৰ পৰা নাশ কৰা সম্ভৱ হ'ব। যেনে দৰিদ্ৰতা, শিক্ষাৰ অভাৱৰ কাৰণে তেওঁলোকে কৰ্মসংস্থাপন নাপায় বা চৰকাৰী চাকৰি নাপালে যেনিবা, তাৰ পিছতো তেওঁলোকে শিক্ষা যদি থাকে তেওঁলোকে বিভিন্ন ব্যৱসায় বা বিভিন্ন ব্যক্তিগত খণ্ডৰ কৰ্মত তেওঁলোকে নিজকে নিয়োজিত কৰি বা তেওঁলোকে স্বনিৰ্ভৰশীলতা অৰ্জন কৰিব পাৰে। কিন্তু শিক্ষাৰ অভাৱৰ ফলত তেওঁলোকে এই স্বনিৰ্ভৰশীল হ'বলৈও অক্ষম হয়। দ্বিতীয়টো বিশেষ গুৰুত্বপূৰ্ণ কথা হ'ল যে স্বাস্থ্যখণ্ডৰ দুৰ্গতিৰ বাবেও দেশখন যথেষ্ট উন্নয়নৰ দিশত স্থবিৰ হৈ গৈছে। কাৰণ চাওক, এতিয়াও আমাৰ দেশত নৱজাতক শিশুৰ মৃত্যুৰ হাৰ প্ৰতি 1000ত 34টা, অৰ্থাৎ নতুনকৈ জন্ম হোৱা 1000 শিশুৰ 34টা জন্মৰ লগে লগে মৃত্যু হয়। এই হাৰ এতিয়াও যথেষ্ট উচ্চ। তাৰ ফলত কি হয় চাওক, দেশৰ ভৱিষ্যত প্ৰজন্মৰ 1000টা জন্ম হৈ যদি 34টা মৃত্যু হয়, তাৰ লগে লগে আৰু বিভিন্ন বেমাৰ আছে, বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত এতিয়াও ভাৰতৰ বিভিন্ন ব্যক্তি, ভাৰতৰ বহুতো লোক অকালতে মৃত্যুবৰণ কৰে। ভাৰতৰ যি গড় প্ৰত্যাশিত আয়ুস, সেই গড় প্ৰত্যাশিত আয়ুস এতিয়াও যথেষ্ট কম, মাত্ৰ 63 বছৰ। অৰ্থাৎ ভাৰতৰ নাগৰিক গড়ে প্ৰত্যেকজন নাগৰিক মাত্ৰ 63 বছৰহে জীয়াই থাকে। কিন্তু এই হাৰ এখন উন্নয়নশীল দেশ হিচাপে, একবিংশ শতিকাত এখন উন্নয়নশীল দেশ হিচাপে এই হাৰ যথেষ্ট নিম্ন। এজন ব্যক্তিৰ জীৱনৰ প্ৰত্যাশিত আয়ুস যদি মাত্ৰ 63 বছৰ হয়, তেওঁ হয়তো বহুত সোনকালে মৃত্যুবৰণ কৰিবলগীয়া হয়। গতিকে এনেবোৰ দিশ আমি কি কৰিব লাগিব, আগুৱাই নিব লাগিব, আমি উন্নত কৰিব লাগিব স্বাস্থ্য ক্ষেত্ৰত। তাৰ কাৰণে স্বাস্থ্যখণ্ডৰ উন্নতিৰ যথেষ্ট প্ৰয়োজন আছে। এতিয়াও ভাৰতবৰ্ষৰ বহু এনে অঞ্চল আছে য'ত শিশু শ্ৰমিকে কাম কৰিছে, এনে বহু কাৰখানা আছে য'ত শিশু শ্ৰমিকৰ দ্বাৰা দিন ৰাত অবিৰাম পৰিশ্ৰম কৰি তেওঁলোকে কিন্তু দুবেলা দুমুঠি ভাত যোগাৰ কৰিবলৈ সক্ষম হোৱা নাই। এইবিলাক চৰকাৰৰ প্ৰাইমাৰী কাম, এইবিলাক চৰকাৰৰ প্ৰাথমিক কাম। এনেবিলাক দিশৰ ওপৰত গুৰুত্ব দিলেহে পৰৱৰ্তী সময়ত চাওক আন্তঃগাঁথনিটো সবল হ'ব। কাৰণ যিখন বৰ্তমানৰ চৰকাৰ, সেই চৰকাৰখনে দেশৰ বাহ্যিক দিশত বা আন্তৰ্জাতিক সম্পৰ্ক উন্নত কৰাত, কূটনৈতিক সম্পৰ্ক উন্নত কৰাত তেওঁলোকে যথেষ্ট গুৰুত্ব দিছে, সেইটো কথা শলাগ ল'ব লাগিব। কিন্তু আভ্যন্তৰীণ দিশটোৰ ওপৰতো বহুত বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কাৰণ চাওক, এজন মানুহ যদি ভিতৰৰ পৰা ৰোগীয়া হয়, তেওঁৰ শৰীৰত যদি কিছুমান আভ্যন্তৰীণ বেমাৰ থাকে, সেই মানুহজন কেতিয়াও বাহ্যিকভাৱে ফিট হ'ব নোৱাৰে, বাহ্যিকভাৱে তেওঁ কেতিয়াও সুন্দৰ সুঠাম হ'ব নোৱাৰে। এজন মানুহ বাহ্যিকভাৱে সুন্দৰ সুঠাম হ'বলৈ তেওঁ আভ্যন্তৰীণভাৱেও সুস্থ হোৱা উচিত। দেহৰ ভিতৰত ৰোগ লৈ তেওঁ কেতিয়াও বাহিৰীভাৱে
সুন্দৰ হ'ব নোৱাৰে, সবল হ'ব নোৱাৰে। গতিকে ঠিক দেশখনৰ কথাও সেই একেই। যদি ভিতৰতো বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ থাকে, শিক্ষাৰ অভাৱ, স্বাস্থ্যৰ অভাৱ, দৰিদ্ৰতা, এতিয়াও ফুটপাথে ভিক্ষাৰীৰ অভাৱেই নাই। ভাৰতবৰ্ষৰ অলিয়ে গলিয়ে বিভিন্ন গলিসমূহত কেনেকুৱা এক অস্বাস্থ্যকৰ পৰিৱেশ, সেয়া পেপাৰে পত্ৰে আমি পাই থাকোঁ। তেনেবিলাক পৰিস্থিতি যদি উন্নত নহয়, তেতিয়াহ'লে বাহ্যিক দেশখন আগবঢ়াই লৈ যোৱাৰ কোনো বাস্তৱিকতা নাথাকিব। তেনে উন্নয়ন ফপলা উন্নয়ন হ'ব। গতিকে আমি আভ্যন্তৰীণ দিশসমূহৰ গুৰুত্ব দিহে বাহ্যিক দিশসমূহত গুৰুত্ব দিয়া উচিত। গতিকে সেইখিনি অনুৰোধ। আৰু ভাৰতবৰ্ষৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী তথা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। তথাপি তেওঁৰ পৰা বহুত এক্সপেক্টেশ্যন আছে। আচলতে এজন সবল ব্যক্তিত্বৰ ব্যক্তি, আৰু সেই ব্যক্তিজনৰ পৰা ভাৰতৰ প্ৰত্যেকজন নাগৰিকে নিশ্চয় বহুত বেছি আশা কৰে, আৰু সেই আশা যাতে তেওঁ পূৰণ কৰে তাৰে কামনা কৰিলোঁ। অৱশেষত জয় হিন্দ, বন্দে মাতৰম।